কোনো বেনি দিয়াব নোৱাৰে মল্লি মৰিম যা কৰোণা বেজি ল'ব নৰা 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 কৰোণা কৰোণা এই দুটা বছৰ কৰোণা কৰোণা মাথাটো বেয়া কৰিছা কিবা কৰি ৰিক্সাখন চলাই ঘৰখন চলাই আছিলো এতিয়া লোকৰ ঘৰটো হাজিৰা কৰিব নামাতা হ'লে কৰোণাৰ কাৰণে আৰু যদি কৰোণা বেজি ল সঁচাই লবিতো হস্পিটেলত বেজো লবি ডাইৰেক্ট মাৰে ঘৰলৈ যাবি তই যদি কৰোণা বেজি ল আজি তোৰ মোৰ আৰু সম্পৰ্ক আছে তই কৰোণাৰ বেজিও লবি তালৈকে হস্পিটেললৈ ডাইৰেক্ট মাৰে ঘৰলৈ যাবি নাকান বিয়াই গাঁও মানে হ'ব পুৰা মৰিম নহয় বাইদেউ দেখা নাই নে দেশখনত কৰোণা বেজি লৈ কত মানুহ মৰা লাগছিল চকুৰ আগতে সেইদিনাখনে নগেনৰ মাকে তালৈকে হস্পিটেলত বেজি লৈ আহিছিল কালি ৰাতি মৰি আছে বেজি লৈ আহি চাচোন বাৰু নাই নাই বাইদেউ গাঁৱত কোৱা শুনিছো নহয় এই হৰেণৰ মাকো আহিছে আজি কৈছে যে নগেনৰ মাক কৰোণা বেজি লৈ কালি ৰাতি মৰি আছে যদি বেজি চেজি নলৱা লোকৰ ঘৰতো কাম কৰবা নিদিবো নহয় বাইদেউ এতিয়া আৰু দূৰতো ৰিক্সাৰ কামটো গ'ল এই যদি ভেকচিন নললে হাতীমণি বাইদেউ ঘৰত কাম কৰিব যাব নিদিয়ে তহঁতে কেনেকৈ চলিবি এতিয়া মোৰ লগত ভেকচিন ল'ব গ'ল নাই নাই বাইদেউ মই বেজি লগত নাই দেই বাইদেউ তহঁতৰ দৰে মানুহবিলাকক বুজা একেবাৰে লাভ নাই বুজিছনে তহঁতৰ দৰে সহজ সৰল মানুহবিলাকক এখন গদ মানুহে ভেকচিন নল'বলৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আৰু জাননে ভদ্ৰেশ্বৰ কাই কি বাইদেউ ভেকচিন ল'লে মানুহ নমৰে নহয় বৰঞ্চ আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাহে বৃদ্ধি পায় আৰু আজিকালি ভেকচিন ল'বলৈ এই এণ্ড্ৰইড ফোনটোৰো প্ৰয়োজন নাই নহয় হয় নেকি বাইদেউ তহঁতৰ আধাৰ কাৰ্ড আছেনে পাৰলা এই আধাৰ কাৰ্ড বা পান কাৰ্ডখন হ'লে তহঁতক ভেকচিন চেণ্টাৰত ৰেজিষ্ট্ৰেশ্যন কৰি দিব আৰু আজিকালি কেইদিনমান পাছত যিকোনো চৰকাৰী বেচৰকাৰী যিকোনো কামৰ বাবে এই ভেকচিন লোৱা চাৰ্টিফিকেটখনো লাগিব এতিয়া পলম নকৰি তহঁতে তৰ্কাতৰ্কি নকৰি মোৰ লগত ভেকচিন চেণ্টাৰলৈ গ'ল হয় নেকি বাইদেউ বল বল এতিয়া মোৰ লগত তহঁতে ভেকচিন ল'বলৈ গ'ল কৰলা তোৰ আধাৰ কাৰ্ড আছিলে লৈছোঁ বাইদেউ এই ভদ্ৰেশ্বৰখনো লৈ লওঁ আমিতো লিখা পঢ়া নাজানোৱে আজি বাইদেউৰ চেগতে বেজীকেইটা লৈ গ'ল আজি বাইদেউ মোৰ চকুতে মুকলি কৰি দিলা এই আমাৰ গাঁৱত যি বিমলা হয় সিহঁতক কৰোণা ভয়তে বেজী নলওঁ বুলি কৈছোঁ মই আজি সিহঁতকো লৈ গ'ল বল বল আৰু তহঁতে চেনিটাইজাৰ কৰি হাত দুখন পৰিষ্কাৰ কৰি বেজি লাইন পাতবা লাগব না বাইদেউ চাকৰি কৰে দ্বিতীয় পালি ল'বলৈ যাওঁ আৰু তহঁতো মোৰ লগত বল বল বল
Papa? Papa? Oh, Papa? Papa, চাচোন hey, Papa? কৈছে নাই মোৰ ফালে Papa? Papa? Oh, Papa? মেলে hey, Papa? Sonile কান্দি দিব কোনবা মাতিবচোন অকমান মাতিবচোন hey, Papa? কি কান্দা লাগছে ওই কি হচ্ছে মোর চাচোন বাবাই মাতা নাই চকুৰ মেলা নাই কাপে কম দেখোন নাজানো জ্বৰ হৈছে বহুত গৰমে এই বুঢ়া হে তোমাৰ নাথা দপে ৰস মই কলা খাই এই বাবা এই আছো এই ইমান বেয়া চলিটোতো আনবা নালাগে আই এই ৰ'দ খান দিছে এইবিলাক কৰোণা কাল এই পানী কি চব কিয় লৈ আহিছে আমাৰ নেকি কি হ'ব এতিয়া চিন্তা নকৰবি খাল হ'ব কিনো ক'লে এই বাবা কাই নাহাই কাই নাচটো গৈ চলিটো মৰবই না এই সোনকালে ক'ত আহিছিলি নো মই হাতীকে নষ্ট কৰি আহিছিলোঁ কিবা আধাৰ কাৰ্ড বনাব লাগে আই ঘৰ ক'ত মোৰ নাৱৰ বাৰীত এই আইফোন হ'ল কি নহয় আই দেচোন মাকক বেছি আছিয়াচোন এই দেখছা নাই বাৰু এই কৰোণা সময়ত এই চলি পানী কিচাটো লুকিয়া কালে আহিব লাগে এতিয়া নাজানিবি ঠিকে কৈছে বাইদেউ হয় বাইদেউ এয়া মোৰ কথা নকবি দে এই ময়ো এইখন গাঁৱৰ নাজানা মানুহ লিখা পঢ়া নাই এই ইটো কৈ কৰোণা বেজেলি মানুহ মৰে সিটো কৈ কৰোণা বেজেলি মানুহ মৰে মইতো ইমান দিনে ভয় খাই আছিলো আই আজি আমাৰ গাঁৱৰে মাষ্টনী বাইদেউ আহিছিল আহোঁতে কলা এটা বেজি ললি বোলে মানুহ নমৰে এই তাকে মাষ্টনী বাইদেউ লগত আহিছিলো বেজি ল'বলে বেজিটো কিবাকে একে লাই একাই খানা সন্মুখে লাই কিবাকে নগেন বৈশ্যক লগ পালো বুলিহে তাকে বুঢ়া গুৱাহাটী সহায় কৰিলালে নগেন বৈশ্যক ডাইৰেক্ট লগ কৰিছো ডাইৰেক্ট বেজিটো লৈ আহিছো এই আহোঁতে মাইটোক দেখিলো ক'লে নাহৰ বাৰীতে আহিছে এই আধাৰ কাৰ্ড বনাবা তাকে তোক বুজাইছো চাচোন বাৰু এই দিনকাল ইমান বেয়া কৰিছে কৰোণাহে এই এতিয়া আকৌ ল'ৰা ছোৱালীৰো বোলে কৰোণা হৈছে এতিয়া কিয়নো এই ৰ'দখনত লৈ আহিব লাগে এতিয়া জানে কি যাওঁতো তই আজি ভাতটো বনোৱা নাই আজি কি খোৱা মোক হেৰিয়ে নগেন বৈশ্যই কৈছে কৰোণা বেজিলি ভাল হ'ব কিবা খাব লাগিব বোলে অলপ ব্ৰইলাৰকে লওঁ নেকি নহয় এই নগেন বৈশ্যই কৈছে কিবা বোলে গাখীৰো খাব লাগিব আপেল খাব লাগিব পালি ব্ৰইলাৰ সৰু মাছলৈকে শুনিবা দিছে জল একালে খাব লাগে হোটেল একাপ চাহ খাই লেও তোৰ ইয়াতে খাবি চামন বৰ আকৌ বৰ ধুনীয়া চাহ খাব ঘৰতে বনাই খাম চেৰি বগা দুটা বজাৰটো পিছত কৰিবি নে এটাই কৰিবি যাবি নে না কাল একসাথে দি থাকবি যাওঁ ৰহে বহুত সময় কালাই কৰি আহিছো ৰচুৰ একবাৰ মৌজাদাৰ হতো সোমাই যাওঁ তই কমল শৰ্মা এই গৰমত মানে ইমান বিপদে মানুহখিনি বুজি নাপায় মাছ খানাৰে ভিতৰত পায় জহিন স্যার হয় স্যার নাই নাই ডিউটি আছে স্যার নাই স্যার একো গণ্ডগোল নাই 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 মাছ নামাৰে নাই হয় স্যার ফাইন পুরি দিয়া আমার সে গরমত আমি দিনে নিশা কষ্ট ফাইন জাতলি নাও না সালা পেটটো নোহোৱা বেলে নৰা কথালো এই কামৰ লাইনটো ও ড্ৰাইভাৰ যাই দাও মাছ কোন তোমাৰ মাছ
আজি আমাৰ স্বাধীনতা লাভ কৰা ৭৫ বছৰ হ'ল গম পোৱা নে? হয় মাইক পিছে এটা কথা তোমালোকে মাছ কিয় মাৰা নাই? পাহৰিলে নহ'ব নহয়। তোমালোকে স্কুলত যোৱা নে নোযোৱা? স্কুলত যোৱা? এতিয়া কিয় বন্ধ দিছে গম পোৱা নে? এই কৰোণাৰ কাৰণে তোমালোকে স্কুলত যোৱা নাই, কিন্তু তোমালোকে মাছ মাৰি অহা নাই। মাছ নামাৰিলে কি হ'ব বুজিছানে নাই? কৰোণা হ'ব। তোমালোকৰ মা দেউতাই শিকোৱা নাই নেকি? এই পিছে কিয় মাৰা নাই তোমালোকে? এই পাহৰিলে নহ'ব নহয়, মাছ মাৰিব লাগিব বুজিছা? মাছ নামাৰিলে আমি যে বিভিন্ন ধৰণৰ কিছুমান ৰোগী ঘূৰি থাকিব, সেইবোৰৰ পৰা আমাৰ কৰোণা হৈ যাব পাৰে বুজিছা? এই মাছ মাৰিব লাগিব। এই মাইনাকেইটাক বুজাইছোঁ ৰ'ব, ইহঁতে মানে এই স্বাধীনতা দিৱসত গৈছিল, কিন্তু ইহঁতে আকৌ মাছখন মাৰি অহা নাই। পাহৰিলে নহ'ব নহয়। আমি এটা কথা সদায় মনত ৰাখিব লাগিব যে যেতিয়াই আমি ঘৰৰ পৰা ওলাই আহোঁ, তেতিয়া আমাৰ মুখত যাতে মাছখন থাকে। আমি সদায় মাছখন মাৰিহে ঘৰৰ বাহিৰলৈ ওলাই আহোঁ। আজি আমি স্বাধীনতা দিৱস পালন কৰিব লাগে, কিন্তু তাৰ মাজতো আমি নিজৰ স্বাস্থ্যৰ যতন ৰাখিব লাগিব। আমি যেতিয়া সুস্থ হৈ থাকিম, তেতিয়াহে আমাৰ দেশখন সুস্থ হৈ থাকিব। তোমালোকে বুজি পাইছা নাই? তেতিয়াহ'লে আমি সকলোকে তোমালোকে ঘৰত গৈও ক'বা দেই, সকলোৱে যদি যেতিয়াই ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে, মুখত মাছখন লৈ আহে। বুজি পাইছানে? এয়া বাইদেউ কি ক'লে বুজিলা? সেইকাৰণে মাছখন মাৰিব লাগে। চাওক বাইদেউ, এই সমাজখনক বুজাই বুজাই মানুহ দিনে যিখন কষ্ট কৰি আৰু শিক্ষিত মানুহখিনি ঠিকেই কৈছে। আমি যদি যুৱচামে বুজি নাপাওঁ, আমি গাঁৱৰ কেতিয়াবা বয়সস্থ মানুহ তেওঁলোকক এই মহামাৰীৰ বিৰুদ্ধে কেনেকৈ এই বিষয়ে ক'ম যে এই মহামাৰীটো আমাৰ বাবে কিমান ভয়ানক। সেয়েহে আমি কি কৰিব লাগিব জানানে? আমি সকলোৱে মাছখন মুখত মাৰি আহিব লাগিব দেই। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকৰ দৰে পুলিচ প্ৰশাসন, আমাৰ বিদ্যালয়ৰ নাৰ্ছ, সকলোৱে আমাৰ কাৰণে দিনে ৰাতি আমাৰ আমাৰ কাৰণে কাম কৰি আছে। আমাৰ স্বাস্থ্যৰ যতনৰ বাবে তেওঁলোকে নিজৰ স্বাস্থ্যকো নিশ্চয় কাম কৰি আমাৰ বাবেহে কাম কৰি আছে। গতিকে আমি যদি মাছখন মাৰি সামাজিক দূৰত্ব মানি এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিওঁ, তেতিয়াহ'লে আমি তেওঁলোককো সহযোগিতা প্ৰদান কৰিব লাগিব। আহক ৰাইজ, আমি সকলোৱে কৰোণাৰ বিৰুদ্ধে যুঁজ দিওঁ আৰু কৰোণাৰ বিৰুদ্ধে যুঁজ দি আমাৰ যি স্বাস্থ্যকৰ্মী আছে, যি চাফাই কৰ্মী আছে আৰু যি পুলিচ প্ৰশাসন আছে, আমি সকলোকে সহযোগিতা প্ৰদান কৰোঁ। সকলোৱে আমি সামাজিক দূৰত্ব মানি চলোঁ, সকলোৱে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিলে মুখত মাস্কখন মাৰি লওঁ আৰু এনেদৰে আমি দেশখনৰ লগতে আমাৰ নিজকো এই মহামাৰীৰ পৰা ৰক্ষা কৰোঁ। আহক ৰাইজ, ওলাই আহক। আমি সকলোৱে কৰোণাৰ বিৰুদ্ধে